আপোনাক স্বাগতম জনাইছো আমাৰ ফেৰদৌছ আৰটি ইউটিউব চেনেল। আজিৰ এইটো ভিডিঅ' লৈতো বন্ধু বান্ধৱীসকল আদিৰ সৈতে মোবাইল নম্বৰ লগতে ইমেইল আইডি যদি আপুনি ৰেজিষ্টাৰ কৰিব বিচাৰে তেন্তে কেনেদৰে কৰিব, লগতে নাম, ফোন নাম্বাৰ, পাৰ্চনেল এড্ৰেছ সকলো বস্তু আপুনি যদি কাৰেকশ্যন কৰিব বিচাৰে তেন্তে একমাত্ৰ ভিডিঅ'টো আপোনাৰ কেনেদৰে কৰিব আজিৰ এইটো ভিডিঅ' জৰিয়তে এ টু জেড দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে বন্ধু বান্ধৱীসকল অকণমান পলম নকৰি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশ্য মূল ভিডিঅ'টো যোৱাৰ আগতে এটাই ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিব তেনেদৰে ভিডিঅ'বোৰ নিতৌ পোৱাৰ বাবে। তেন্তে বন্ধু বান্ধৱীসকল ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনাৰ নিজৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰ বা গুগল ব্ৰাউজাৰ অ'পেন কৰিব, চাৰ্চ কৰি দিব নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল বুলি আপুনি চাৰ্চ কৰি দিব। তো ফ্ৰেণ্ডছ, চাৰ্চ কৰাৰ লগে লগে প্ৰথম অফিচিয়েল ৱেবছাইট আপোনাৰ সন্মুখত আহি যাব আৰু সেইটো ৱেবছাইট আপুনি ক্লিক কৰিব। তো ফ্ৰেণ্ডছ, ক্লিক কৰাৰ লগে লগে অলৰেডি আপোনাৰ সন্মুখত আৰু এটা নতুন এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপুনি প্ৰথমতে ডেস্কটপ ছাইটটো আপুনি মোড কৰি ল'ব। তো ফ্ৰেণ্ডছ, ডেস্কটপ ছাইটটো মোড কৰাৰ পিছত চাব ইয়াত দিয়া আছে লগিং এণ্ড ৰেজিষ্টাৰ বুলি এটা অপশ্যন আছে, আপুনি ইয়াত ক্লিক কৰিব। তো ফ্ৰেণ্ডছ, আপুনি যদি ৰেজিষ্টাৰ কৰা নাই তেন্তে আপুনি কেনেদৰে ৰেজিষ্টাৰ কৰিব, অৱশ্যে ডিছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকটো দিয়া আছে, আপুনি সেইটো লিংকত ক্লিক কৰি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু তাৰপিছত মই আপোনাক দেখুৱাম। প্ৰথমতে আপুনি ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি ইয়াত চাব, ইয়াত দেখিছে ইউজাৰ নেম পাছৱৰ্ড, আপুনি ইউজাৰ নেম পাছৱৰ্ড আপুনি এণ্টাৰ কৰিব। তো ফ্ৰেণ্ডছ, মই ইউজাৰ নেম পাছৱৰ্ড আৰু কেপচাটো এণ্টাৰ কৰি তাৰপিছত ইয়াত দিয়া আছে লগিং বুলি এটা অপশ্যন, আপুনি ইয়াত লগিং কৰি ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত অলৰেডি আপোনাৰ সেইখন লগিং হৈ যাব। লগিং হোৱাৰ পিছতে আপুনি যদি কাৰেকশ্যন কৰিব বিচাৰে তেন্তে চাওক ইয়াত দিয়া আছে, আপোনাক মই জুম কৰি দেখুৱাইছোঁ, ইয়াত চাওক দিয়া আছে কাৰেকশ্যন ইন পাৰ্চনেল ডিটেইলছ বুলি এটা অপশ্যন আছে, ইয়াত আপুনি চিলেক্ট কৰিব। তো ফ্ৰেণ্ডছ, চিলেক্ট কৰাৰ লগে লগে অলৰেডি আপোনাৰ সন্মুখত এনেদৰে এটা পেজ খোল খাব আৰু ইয়াত চাওক দিয়া আছে প্লিজ প্ৰভাইড বিল' ডিটেইলছ বুলি এটা অপশ্যন দিয়া আছে, দুটা অপশ্যন দিয়া আছে চেল্ফ আৰু ফেমিলি। আপুনি যদি নিজৰ ভোটাৰ আইডি কাৰেকশ্যন কৰিব বিচাৰে তেন্তে আপুনি চেল্ফত ক্লিক কৰিব, আৰু যদি বেলেগৰ বা আপোনাৰ ফেমিলিৰ কোনোবাৰ যদি আপুনি কাৰেকশ্যন কৰিব বিচাৰে তেন্তে আপুনি দ্বিতীয় অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি EPIC নাম্বাৰটো আপুনি ইয়াত এণ্টাৰ কৰিব। কাৰণ মই নিজৰটো কাৰেকশ্যন কৰিম সেইকাৰণে প্ৰথম অপশ্যনটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰি নেক্সট বাটনত মই ক্লিক কৰিছোঁ। নেক্সট বাটনত ক্লিক কৰাৰ পিছত অৱশ্য মোৰ যিখন অফিচিয়েল ৱেবছাইট যিখন ফৰ্ম আছে সেইখন ফৰ্ম 8 নম্বৰ ফৰ্ম সেইখন ফৰ্ম অলৰেডি ইয়াত আহি গ'ল। প্ৰথমতে আপুনি চুজ কৰিব আপোনাৰ লেংগুৱেজ। তো হিন্দী হ'লে হিন্দী, আপুনি ইংৰাজী হ'লে আপুনি ইংৰাজী চিলেক্ট কৰিব পাৰে। মই ইংলিছ চিলেক্ট কৰিছোঁ। ইংলিছ চিলেক্ট কৰাৰ পিছত আপুনি চাব ইয়াত দিয়া আছে প্ৰথম যদি এপ্লিকেশ্যন ফৰ দ্য কাৰেকশ্যন অফ দ্য পাৰ্টিকুলাৰ্ছ এণ্টাৰ ইন দ্য ইলেক্টৰ ৰুল। ইয়াত চাব ইয়াত দিয়া আছে ষ্টেট নেম, তাৰপিছত দিয়া আছে ডিষ্ট্ৰিক্ট নেম, আপুনি ডিষ্ট্ৰিক্ট নেমটো আপুনি চুজ কৰি ল'ব। আপুনি যিটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্টৰ আপুনি চিলেক্ট কৰিব। তাৰপিছত আপুনি SMB চিলেক্ট কৰিব। SMB চিলেক্ট কৰাৰ পিছত ইয়াত দিয়া আছে আপোনাৰ নাম যিটো আছে আপোনাৰ ভোটাৰ আইডেণ্টি নামত যেনেদৰে নাম দিয়া আছে আপুনি তেনেদৰে নামটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি দিয়া দ্বিতীয় নম্বৰ যিটো অপশ্যন দিয়া আছে ইয়াত ক্লিক কৰাৰ লগে লগে অলৰেডি আপোনাৰ যিটো নম্বৰ অসমীয়াত দিয়া আছে আপুনি সেইটো অসমীয়াত নাম্বাৰ আপুনি নামটো আপুনি ইয়াত এণ্টাৰ কৰিব। তো এণ্টাৰ কৰাৰ কাৰণে আপুনি ইয়াত চাব দিয়া আছে কিবৰ্ড বুলি এটা অপশ্যন, আপুনি ক্লিক কৰিব। কিবৰ্ড ক্লিক কৰাৰ লগে অলৰেডি এটা আহিব। তাৰপিছত দিয়া আছে চাৰ নেম যেনেধৰণে আছে তেনেদৰে আপুনি চুজ কৰিব। চুজ কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তাৰপিছত ইয়াত দিয়া আছে অপশ্যন ষ্ট্ৰুফেন্স চাওক ইয়াত দিয়া আছে পাৰ্ট নাম অফ দ্য ইলেক্টৰ ৰোল। এইকেইটা নাম্বাৰ আপুনি কেতিয়াও চেঞ্জ কৰিব নোৱাৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত চাব স্ক্ৰল ডাউন কৰাৰ পিছত চাওক ইয়াত দিয়া আছে প্লিজ টিক দ্য এণ্ট্ৰি হুইচ ইজ টু বি কাৰেক্ট। ইয়াত আপুনি কোনকেইটা কাৰেক্ট কৰিব বিচাৰে, আপোনাৰ নাম, মাই ফটো, ইলেক্টৰ্ছ ফটো, আইডেণ্টি কাৰ্ড নাম্বাৰ, ইউজ এড্ৰেছ, ডেট অফ বাৰ্থ, এজ, নাম্বাৰ অফ নেম অফ ৰিলেটিভ, টাইপ অফ ৰিলেশ্যন, জেণ্ডাৰ, আপুনি কোনকেইটা চিলেক্ট কৰিব বিচাৰে বা কোনকেইটা আপুনি কাৰেকশ্যন কৰিব বিচাৰে আপুনি ইয়াত টিক পাৰ লগাব। চ' ফ্ৰেণ্ডছ, মই নেমটো মই কাৰেকশ্যন কৰিম সেইকাৰণে মই নেমটো চিলেক্ট কৰিছোঁ। আপুনি যদি আপোনাৰ ফটো কাৰেকশ্যন কৰিব বিচাৰে আপুনি ফটোত ক্লিক কৰিব। এড্ৰেছ এড্ৰেছ যদি কাৰেকশ্যন কৰিব বিচাৰে আপুনি এড্ৰেছত আপুনি ক্লিক কৰিব। তো ফ্ৰেণ্ডছ, তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি নামটো ইয়াত চিলেক্ট কৰিব। যেনে আপোনাৰ শুদ্ধ নামটো ইয়াত চিলেক্ট কৰিব। শুদ্ধ নামটো চিলেক্ট কৰাৰ পিছত আপোনাৰ নামটো ইয়াত ক্লিক কৰাৰ পিছত নামটো চিলেক্ট কৰাৰ পিছত দ্বিতীয় নম্বৰ অপশ্যনত আপোনাৰ অসমীয়াত হৈ যাব। তাৰপিছত যদি অসমীয়াত নামটো আপোনাৰ কাৰেকশ্যন কৰিব লাগে তেন্তে আপুনি এই কিবৰ্ড বোলা অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰি আপুনি স্ক্ৰল ডাউন ইয়াত চাব দিয়া আছে কিবৰ্ড দিয়া আছে, আপুনি কিবৰ্ডৰ পৰা আপুনি শুদ্ধভাৱে এণ্টাৰ কৰিব পাৰে আপোনাৰ অসমীয়াত। তাৰপিছত চাওক ইয়াত দিয়া আছে
সাৰনেম আপুনি সাৰনেম সুন্দৰ আপোনাৰ সাৰনেম থাকিলে এণ্টাৰ কৰিব, যদি নাথাকে তেন্তে আপুনি এণ্টাৰ কৰিব নালাগে। তাৰপিছত চাগে হাউচ নাম্বাৰ ইয়াত আপুনি একোৱে চিলেক্ট কৰিব নোৱাৰিব, কাৰণ ইয়াত দিয়া আছে চাওক একো ইয়াত আপুনি টাচ কৰিব নোৱাৰিব। তাৰ আপুনি যিকেইটা অপশ্যন ওপৰত চিলেক্ট কৰিছে সেইকেইটা অপশ্যন ইয়াত আপুনি চিলেক্ট কৰিব। চ' ফ্ৰেণ্ডছ চাওক ইয়াত দিয়া আছে ইমেইল এণ্ড মোবাইল নাম্বাৰ, এইকেইটা মই কাৰণ এইকেইটা মই মোৰ ID নাম্বাৰ এতিয়ালৈকে ৰেজিষ্টাৰ হোৱা নাই, সেইকাৰণে মই এইকেইটা দি দিম। আৰু আপোনালোকে মোবাইল নাম্বাৰ আৰু ইমেইল ID অৱশ্যে এণ্টাৰ কৰিব বা ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি চাওক মোবাইল নাম্বাৰ আৰু ইমেইল ID এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ইয়াত দিয়া আছে প্লেচ বোলে আপোনাৰ প্লেচটো আপুনি চিলেক্ট কৰি দিব। প্লেচটো চিলেক্ট কৰাৰ পিছত চাব ইয়াত দিয়া আছে অলৰেডি আপুনি যেতিয়া আপোনাৰ যিমান তাৰিখে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি কাৰেকশ্যন কৰিছে অলৰেডি ইয়াত ডেট আপোনাৰ তলত ইয়াত আহি যাব। অহাৰ পিছত ইয়াত দিয়া আছে কেপচা বোলে এটা অপশ্যন, আপুনি কেপচাত ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত চাওক ইয়াত দিয়া আছে ছাবমিট বোলে এটা অপশ্যন, আপুনি ইয়াত ছাবমিট কৰি দিব। তো ফ্ৰেণ্ডছ ছাবমিট দিয়াৰ লগে লগে অৱশ্যে আপোনাৰ নামত এটা ID হৈ যাব। সেইটো ID আপুনি স্ক্ৰীনশ্বট দিব বা ডাউনলোড কৰি ৰাখিব পাৰে। ৰাখি আপুনি পিছত আপুনি চাব পাৰিব আপোনাৰ ষ্টেটাছ, আপোনাৰ ভোটাৰ আইডেণ্টি কাৰেকশ্যন হ'ল নে নাই, কেনেদৰে আপুনি সেইটো চাই কৰিব। মই সেইটো তাৰপিছত আপুনি হোম পেজত আহিব, সেইটো আপোনাক দেখুৱাই আছোঁ। তাৰপিছত আপুনি হোম পেজত আহি যাব। চ' ফ্ৰেণ্ডছ হোম পেজত অহাৰ পিছত চাব ইয়াত দিয়া আছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যিটো আপোনাৰ এপ্লিকেশ্যনৰ যিটো হেৰি আছিলে ID আছিলে সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি আপুনি ট্ৰেক ষ্টেটাছত আপুনি ক্লিক কৰিব। তো ট্ৰেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে অলৰেডি আপোনাক দেখুৱাব আপোনাৰ এপ্লিকেশ্যনটো আপোনাৰ কাৰেকশ্যন হ'ল নে নাই, আপুনি একচেপ্ট কৰিলে নে ৰিজেক্ট কৰিলে সম্পূৰ্ণ বস্তু ইয়াত চাব পাৰিব। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনেকৈ অৱশ্যে কমেণ্ট কৰি জনাব। তেনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিব। আজিলৈকে ইমানখিনি বাই, লগ পাম অন্য এটা ভিডিঅ'লৈ। জয় আই অসম।